প্ৰশ্নটি হ'ল তোমালোকক বিজ্ঞানৰ 10 নম্বৰ অধ্যায় অনুশীলনী 7 নম্বৰ প্ৰশ্নটো ৰশ্মি চিত্ৰ অংকনটো কৰিব ওলাইছোঁ। ইয়াত দিছে 50 চেণ্টিমিটাৰ প্ৰকাশ বিন্দু অৱতল কোণখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিমাণ কিমান হোৱা উচিত? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্ব গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকিব লাগে। আমি ইয়াৰ আমাক কি দিছে? প্ৰকাশ দৈৰ্ঘ্য দিছে। প্ৰকাশ দৈৰ্ঘ্য আমি যদি ইয়াৰ পৰা এনেকৈ আঁকিলোঁ, প্ৰকাশ দৈৰ্ঘ্য দিছে আমাক, প্ৰকাশ দৈৰ্ঘ্য দিছে 50 চেণ্টিমিটাৰ, গতিকে ইয়াৰ ব্যাসাৰ্ধ হ'ব 100 চেণ্টিমিটাৰ। তো আমি 100 চেণ্টিমিটাৰ আমি ধৰি দিলোঁ এটা হিচাপত ধৰি কিনে আমি 100 চেণ্টিমিটাৰ জীৱন এটা আমি বৃত্তচাপ অংকন কৰিম। অৰ্ধবৃত্ত আমি অংকন কৰিবলৈ আমি এটা চালোঁ চি, য'ত আমাৰ কেন্দ্ৰটো কৈছে, ইয়াত হ'ব চি, কেন্দ্ৰটো হ'ব চি আৰু দাপোনৰ মেৰু পি, ইহঁতৰ মাজৰ বিন্দুটো হ'ব এক ফকাচ বিন্দু। এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত এটা ক্ষেত্ৰতে থিয় প্ৰতিবিম্ব পাব পাৰি যেতিয়া লক্ষ্যবস্তুটো দাপোনৰ মেৰু আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত থাকিব। ধৰা হওক লক্ষ্যবস্তুটো ইয়াত আছে, দাপোনৰ মেৰু আৰু ফকাচৰ এইটো বিন্দুত আছে লক্ষ্যবস্তুটো এ আৰু বি, লক্ষ্যবস্তু হ'ল এ বি। এতিয়া লক্ষ্যবস্তুৰ পৰা আমি ইয়াত মুখ্য অক্ষ সমান্তৰালকৈ যদি আমি পোহৰ ৰশ্মি টানো, তেতিয়া মুখ্য অক্ষ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত ফকাচৰ মাজেদি প্ৰতিফলনৰ পাছত ফকাচৰ মাজেদি ঘূৰি আহে। মুখ্য অক্ষ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত ফকাচ এফৰ মাজেদি পাৰ হৈ আহে। আমি যদি এটা পিছলৈ বহাই দিওঁ, পিছলৈ যদি আমি বাঢ়ি গৈছে বুলি ভাবোঁ, পিছলৈ যদি বহাই দিব লাগিব আৰু এটা চিৰ পৰা এডাল ৰশ্মি দিব লাগিব। চিৰ মাজেদি যোৱা ৰশ্মি একেফালে উভতি গুচি আহে। আমি যদি এডাল পিছফালে বাঢ়ি গৈছে যদি পিছফালে বহাই দিলে দুইডালে এটা বিন্দুত কটাকটি কৰিব আৰু সেই বিন্দুটোক যদি আমি সংযোগ কৰোঁ, আমি এ ডেছ বি ডেছ এটা প্ৰতিবিম্ব পাব পাৰোঁ। সেইটোৱে হ'ল লক্ষ্যবস্তুটো প্ৰতিবিম্ব, যিটো দাপোনখনৰ পিছফালে গঠন হয়। সেইটো অসৎ লক্ষ্যবস্তুটো অসৎ আৰু থিয়। লক্ষ্যবস্তুটো দাপোনৰ মেৰু পি আৰু ফকাচ দৈৰ্ঘ্য এফৰ মাজত থাকিব লাগিব আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব।